মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ, যৌন মিলন কৰাৰ সময়ত সোনকালে পানী ওলাই গ'লে এইটোৰ কাৰণে আচলতে মাৰ্কেটত কি ট্ৰিটমেণ্ট উপলব্ধ আছে যিটোৰ সহায়ত আমি এই বেমাৰটো ভাল কৰিব পাৰিম? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰিব। বন্ধুসকল, এতিয়া মূল কথালৈ। মূল কথাটো হ'ল যে যৌন মিলন কৰাৰ সময়ত সোনকালে পানী ওলাই গ'লে এইটোৰ কাৰণে মাৰ্কেটত কি ট্ৰিটমেণ্ট উপলব্ধ আছে। বন্ধুসকল, এইটোৰ কাৰণে যদি আমি ট্ৰিটমেণ্টৰ কথা কওঁ, তেনেহ'লে মাৰ্কেটত এনেকুৱা কোনো স্পেচিফিক ট্ৰিটমেণ্ট উপলব্ধ নাই যিটোৰ সহায়ত আপুনি এই প্ৰব্লেমটো পাৰ্মানেণ্টলিভাৱে কিয়ৰ কৰিব পাৰিব এলোপেথিক ক্ষেত্ৰত। কিন্তু যদি আমি বেলেগ পন্থাৰে চাওঁ, তেনেহ'লে তাৰ কাৰণে কিছুমান স্পেচিফিক ট্ৰিটমেণ্ট আছে যিখিনি বৰ ৰেয়াৰ ট্ৰিটমেণ্ট, কিন্তু ট্ৰিটমেণ্ট বৰ কাম হয় বা ট্ৰিটমেণ্টবোৰ 100% এফেক্টিভ। সেইকাৰণে তাৰ কাৰণে আপুনি কেইবাটা ট্ৰিটমেণ্ট লাগিব, কাৰণ বেচিকেলি চোৱা, সোনকালে পানী ওলাই যোৱা এইটো দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে। এটা হ'ল লিংগৰ চেঞ্চিটিভিটি, আনটো হ'ল মাইণ্ডৰ এক্সাইটমেণ্ট। এই দুয়োটা বস্তু কাভাৰ কৰিলে আমি এই প্ৰব্লেমটো নিশেষ কৰিব পাৰিম। সেইকাৰণে এই প্ৰব্লেমটো নিশেষ কৰিবৰ কাৰণে স্পেচিফিকভাৱে এই দুয়োটা যিটো প্ৰব্লেম, এই দুয়োটা চেঞ্চিটিভিটি আৰু এক্সাইটমেণ্ট, এই দুয়োটা বস্তুৰ ওপৰত ট্ৰিটমেণ্ট দিব লাগিব। আৰু এই ট্ৰিটমেণ্টটো বেচিকেলি বৰ এটা স্পেচিফিক ট্ৰিটমেণ্ট। সেইকাৰণে এইটোৰ কাৰণে আপুনি কেইটামান কেয়াৰ কৰিব লাগিব, কেইটামান ট্ৰিপছ আপুনি যিটো আপোনাৰ লাইফত ইমপ্লিমেণ্ট কৰিব লাগিব, আৰু তাৰ সহায়ত আপুনি এই ট্ৰিটমেণ্টটো ল'ব পাৰিব। আপুনি এই ট্ৰিটমেণ্টটো ল'বলৈ হ'লে আপুনি নিজে ল'ব নোৱাৰিব। আপুনি আমাৰ লগত হোৱাটছএপত কণ্টেক্ট কৰক, যিটো এটা পেইড প্ৰক্ৰিয়া। তাৰ কাৰণে অকণমান ফিজ পে' কৰি কথা পাতিব পাৰিব, কিন্তু ট্ৰিটমেণ্টটো 100% এফেক্টিভ। আপোনাৰ জীৱনৰ যিটো সমস্যা হৈ আছে, এই সমস্যাটো পাৰ্মানেণ্টলিভাৱে কিয়ৰ কৰি দিব। আশা কৰিছোঁ আপুনি গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰক। যদি আপুনি ফেচবুকত চাইছে আৰু যদি আপুনি ইউটিউবত চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰক, লাইক